হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ? সকলো খবৰ ভালেই। কালি খবৰ বেয়া বুলি কৈছিলোঁ, বেয়া আছে নাপাব, ভুলতে ওলাই গ'ল। সেই কি বুলি কয়, আজি গৰু বিহু হয়। গৰু বিহু বৰষুণ দি আছে, মাতটো ভালকৈ শুনা নাপাব পাৰে। গৰু বিহুত কি কি নিয়ম কৰা হয়, কি কি কৰা হয়, মানে চাপ বনোৱা হয়, কেনেকৈ বনোৱা হয়, এইটো দেখাম। কেমেৰা ধৰা মানুহ নাই, যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। বস্তুখিনি হ'ল এইখিনি। এইটো হ'ল আপোনাৰ চাট বনোৱা মাৰিডাল। ভালকৈ চাউণ্ডটো শুনা নাপাব পাৰে দিয়ক। প্ৰথম জাতিলাও আছে, আপোনাৰ এইটো থেকেৰা আছে, বেঙেনা আছে, হালধি আছে। মানে লাও খা, বেঙেনা খা, থেকেৰা খা, হালধি খা বুলি ক'ব লাগিব নাই। তাৰপৰা কিন্তু গৰুক নোৱা হ'ব মাহ হালধি। এইটো হ'ল হালধি, এইখিনি হ'ল মাহ হালধি, মানে এইখিনি চাউলৰ পৰা এইটো পিঠাগুড়ি লিখা বনাইছে। এইখিনি হ'ব মাহ হালধি বুলি কয়। এইখিনি কি নাজানো, চাউলৰ পৰা পিচি বনাইছে। তাৰপৰা এইখিনি হ'ল মাটিমাহ। এইখিনি এটা কাটি লওঁ, কাটি মেলি ইয়াত বনাই লওঁ। ডাইৰেক্ট এদাই হোৱাৰ পিছত দেখাম আৰু। বৰষুণ দি আছে, চাউণ্ডটো ভালকৈ শুনা নাপাব পাৰে, বেয়া চাই নাপাব আৰু। এইখিনি বস্তুখিনি চব কাটি লোৱা হ'ল। মানে বেঙেনা, থেকেৰা, লাও, হালধি। এইডাল এতিয়া সুমিওৱা হ'ব। এইডাল সুমিয়াই পিনে দেখুৱাই আছোঁ। চাউণ্ড দেখুৱাই থাকিবলৈ কেমেৰাটোত হ'বলৈ সুবিধা নাই, নহ'লে দেখাই থাকিলোঁ হয়। এইডাল ভৰাই লৈ তাতে দেখাই আছোঁ কেনেকুৱা ৰূপ লয়। এইখিনি বস্তু ইয়াত ভৰাব লাগিব। ফাইনেলি চাটটো বনাই হৈ গ'ল। এইটো গৰুক মৰা হ'ব। লাও খা, বেঙেনা খা, হালধি খা, থেকেৰা খা, মাৰে সৰু বাপেৰে সৰু, তই ভাবি বৰ গৰু। এতিয়া মটৰ পানী গা ধুৱাব লাগিব। মাহ হালধি সানি আছে দেউতাই। নদী নাইতো ওচৰতে, মটৰ পানীয়ে ধুৱাম। চাই থাকিব। জোৰ সেইবাৰ নকলে যে ভাল লাগিব পাব। Ayo, haribra, ayo, namula. Ya. Ini boleh dah deh. Ah. Ah. Boleh ke mana ni? Ah. Ah.
ফাইনেলি গৰুক চাটটো মাৰি হৈ গ'ল। লাও খা বেঙেনা খা কৰি 7টা গৰু আছে, 3টা গৰুহে মই দেখাইছোঁ। 7টা গৰু হ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব পাৰে, দীঘল হৈ যাবৰ কাৰণে 7টাটো ভিডিঅ' নকৰিলোঁ আৰু 3টাটো কৰিছোঁ। গৰুকেইটা দৌৰিলে, আজি বিহু লাগিছে সিহঁতৰ গাত। দৌৰিলোঁ গোটেই পেন চেন তিতি আজৰি পৰিলোঁ। তাৰপৰা এই আকৌ চাট কিবা হলোৱা বোলে নিয়ম এটা আছে, সেই নিয়মটো ক'বলৈ আহিছোঁ বোলে, তাকে সেই আহিছোঁ। এইপিনে আছে বাকী চাই থাকিব ভিডিঅ'বোৰ, কেনেকুৱা লাগিছে জনাব। ভাল লাগিছে বুলি ক'ব, যদি বেয়া লাগিছে বুলি ক'ব। বাকী ভিডিঅ'টো সামৰোঁ ইয়াতে। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। বাকী আজিলৈ এৰিলোঁ অন্য এটা ভিডিঅ'